পাৰি আহিলোঁ। হেল্ল' গাইজ, আজি আমি উৰিয়ামত জ্বালা পচলা খাম। উৰিয়াম পাৰব যাওঁ আমি। উৰিয়াম পাৰব যাই আছোঁ এতিয়া। এয়া ব'লক লৈ বাৰীত যাওঁ। এইবিলাক উৰিয়াম পাৰব আহিছোঁ আমি ইয়াতে গাছত। এয়া চৰাই খাই দিছে। বঢ়িয়া বঢ়িয়া উৰিয়াম। পকা পকা চাই পাৰি লওঁ। এইটো পকা, এইটো এটা মজা পকা। এই আমাৰ উৰিয়াম পাৰা হৈ গ'ল। এই মাখা পালোঁ উৰিয়াম। এইকেইটা জ্বালা পচলা খাম। এই মালকেইটা কি কবি তহঁতে? উৰিয়াম খাবি যে কি কবি আজি? এইবিলাক বনাই খাম আমি ন। ৰক্তিমে কি কবি? এই য ল ল ল য কাটাৰ ভয়তে কেনেকে যাই আছে চাচোন চা। কলপাত কাটি লওঁ খাম। কলপাত ললোঁ। ধুব লাগব এতিয়া। পানীত দি বঢ়িয়া কৈছে ৰিয়ানে। হৈছে ধু ৰিয়ান ধু ধু। আজি ৰিয়ান আৰু ৰক্তিমে বোলে ৰেডি কৰি খুৱাব মোক ন। ৰিয়ান কি কৰি আছা এতিয়া? কলপাত ধুই আছা আৰু তই একো কৰা নাই। তই কৰ আজি মোক ধুই খুৱাব লাগিব। ভালকে ধু, কেঞ্চিলুকা থাকে ন। তাৰপিছত কি কৰিবি এইবাৰ? আজি মোক দুৱা কৰি খুৱাবি নেকি? কলা নিমখ নালগে ন, কলা নিমখে দি খাবি। কলা নিমখ আৰু জ্বালা লাগব। যা যা এই চিনি পাই যা। কি কটেং সাপ ঘৰ নাই? যা কি নিমখ এটো? কলা নিমখে দি খুৱাবি। ভাল হ'ব দে দে। আমি ৰাস্তাত খাম আজি। আমি পাৰ্টি কৰিম আজি। আপুনি যাই থাকক, আহি থাকক। আপোনালোকে আমাৰ ইফালে আহি পাপৰে খাবা। আজি ৰিয়ানে আমাক কৰি খুৱাব বোলে। বহুত আৰাম হৈছে দে। মই চলিকেইটা থাকাই ক'ত বা বনাই খুৱাই সিহঁতে। ক'ত খাবি? জ্বালা পচলা খাব মাতছি আজি ৰিয়ানে বোলে কৰি খুৱাই। দে থ এতে খুৱাবি নেকি? দে কাট এইবাৰ। আমি এইবাৰ কাটিম। আমি কাটি চাওঁ। বহুত ধুনীয়াকে কাটিছে ৰিয়ান। বা আজি মজাকে খুৱাবি ন। মাছ নাখাং দে। উৰিয়াম খাই আছো আমি। মাছ বেপাৰী আহিছিল। গেল মাছ বেপাৰীটো। কি ৰেড চিনি কি কয়? ৰেড চিলি। দে কি ৰেড চিলি দে চিলি চিলি। দিয়া হল কলা নিমখ আমাৰ। কি থৈছে এইখিনি দিম এইবাৰ। এটা ব্লগ নামে ৰাখি দিবি আৰু ৰিয়ান ব্লগ বুলি। গাইস এয়া ঠান্ডা লাগছে। আমি বহুত লাগব। এয়া খাবা লাগছ। এগুলা ঠান্ডা লাগছ। আপোনালোকে আহিব পাৰে। ভিডিওটা ভালো লাগলে বাই বাই।